ধৰি শিক্ষক নথকাৰ ফলত অসুবিধাৰ সৃষ্টি হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ বাৰে বাৰে জনোৱাৰ পাছতো কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই 23 গৰাকী ছাত্ৰ-ছাত্ৰীৰ থকা বিদ্যালয়খনৰ এমাহ ধৰি শিক্ষক নাই আৰু এই সন্দৰ্ভত গুৰেশ্বৰৰ পৰা ৰঞ্জিত ৰাজবংশীয়ে এক প্ৰতিবেদন যুগুত কৰিছে সেয়া দেখুৱাব বিচাৰিছো হয় আজিৰ শিশু ভৱিষ্যতৰ নাগৰিক বুলি কোৱা হয় আৰু এই শিশুসকলক যিদৰে ভৱিষ্যতৰ নাগৰিক বুলি অভিহিত কৰে বা একাংশই ক'ব বিচাৰে সেই সকল শিশুৱে আজি বঞ্চিত হৈছে শিক্ষাৰ পৰা কি কাৰণত কেনেকৈ বঞ্চিত হৈছে সেই বিষয়ে জানিবলৈ মই বৰ্তমান উপস্থিত আছোঁ বাক্সা জিলাৰ 1 নং পূব ফুলাজাৰৰ এখন বিদ্যালয়ত আৰু সেই পূব ফুলাজাৰ বিদ্যালয়খনৰ একাংশ ছাত্ৰ-ছাত্ৰী এতিয়া শিক্ষাৰ পৰা বঞ্চিত হৈছে কি কাৰণত কিদৰে শিক্ষাৰ পৰা বঞ্চিত হৈছে সেয়া আমি সবিশেষ তাৰ আগতে মই কিছু দৃশ্য দেখাবলৈ মোৰ সহযোগী অনুৰোধ জনাইছোঁ এখন বিদ্যালয় আৰু এইখন বিদ্যালয়ত দীৰ্ঘদিন ধৰি এইসকল শিশুৱে তেওঁলোকৰ যি নিজা বিদ্যালয়ৰ সাজ পোছাক পিন্ধিবলৈ বাদ দিছে কিয়নো এই বিদ্যালয়খনৰ যিসকল শিক্ষক সেই শিক্ষকসকল এতিয়া স্কুলত নাই সেই শিক্ষকসকল যিদৰে থাকিব লাগিছিল সেইসকল শিক্ষক নোহোৱাৰ বাবে আজি বিদ্যালয়ত কেইবাদিনো ধৰি এই বিদ্যালয়খনত তালা লাগিছে আৰু সেই সমগ্ৰ দৃশ্য মোৰ সহযোগী দেখুৱাই আছে বিদ্যালয়খনত যি বিদ্যালয় 1 নং পূব ফুলাজাৰ প্ৰাথমিক বিদ্যালয় আৰু এই বিদ্যালয়খনৰ যি দীৰ্ঘদিনীয়া তালা কি কাৰণত তালা এইদৰে লগাব লগা হ'ল সেই বিষয়ে অধিক জানিম আৰু অধিক জানিবলৈ মোৰ কাষত ইয়াৰে স্থানীয় লোক আছে ছাত্ৰ-ছাত্ৰী আছে একাংশ যি বিদ্যালয়ৰ সভাপতি আছে মই সকলোৰে পৰা জানিম কিন্তু যি ধৰণে চৰকাৰে শিক্ষা ব্যৱস্থা কথা কৈছিলে সেই শিক্ষা ব্যৱস্থাৰ পৰা আজি বঞ্চিত হৈছে একাংশ ছাত্ৰ-ছাত্ৰী মই আপোনাৰ পৰা জানিব বিচাৰিম আপুনি যিহেতু এখন স্কুলৰ সভাপতি হিচাপে এইখন স্কুলত দীৰ্ঘদিন ধৰি বন্ধ হোৱাৰ এটা অভিযোগ উত্থাপন হৈছে কি কাৰণত এই বিদ্যালয়খন বন্ধ হ'ব লগা হ'ল কি ক'ব হয় এই স্কুলখনত আজি প্ৰায় এমাহ হৈ গ'ল এজনকৈ তিনিজনকৈ শিক্ষক আছিলে সেই তিনিজন শিক্ষক এজনকৈ SMC কমিটি বা সভাপতিক নজনাকৈ কেনেকৈ ইয়াৰ পৰা ছাইড হৈ গ'ল আমি নাজানো বিশেষ নাজানো ইয়াতে এতিয়া বৰ্তমান একমাহ হৈ গ'ল এই স্কুলখনত তলা তাৰমানে লগোৱাই আছে ছাত্ৰ-ছাত্ৰীবিলাক সদায় আহে টাইমমতে আহি 12 বজালৈকে চাফাই কাম কৰি ঘৰলৈ ঘৰমুৱা হৈ যায় তেওঁলোকে তাৰমানে কিতাপৰ বোজা তাৰমানে লৈহে আহে কিন্তু আকৌ ঘৰত সেই বোজা তেনেকৈ লৈ গুচি যায় মই জানিব বিচাৰিম বহুত দিনৰ পৰা ছাত্ৰ-ছাত্ৰী আহিছিলে এতিয়া তেওঁলোকে পোছাক বাদ দিছে বিদ্যালয়ৰ বেগ বাদ দিছে আজিও তেওঁলোকে স্কুললৈ আহিছে শিক্ষক আহিবনে নাই চাবৰ কাৰণে আহিছে এই ক্ষেত্ৰত শিক্ষা বিভাগে কি ব্যৱস্থা লৈছে শিক্ষা বিভাগ তাৰমানে আমি তামোলপুৰ আমি কেন্দ্ৰত আমি গৈছিলোঁ অফিচত গৈছিলোঁ যাই বিহু ছাৰক আমি লগ পোৱা নাই যদিও অন্য কৰ্মীক আমি জনাইছোঁ জনাওঁতে আমি শিক্ষাৰ ফালৰ পৰা আমি দায়িত্ব লৈছোঁ যে অতি শীঘ্ৰে আমি শিক্ষক পঠাম কিন্তু এতিয়ালৈ আমাৰ শিক্ষকৰ কোনো সহযোগিতা আমি আগবঢ়াব দেখুওৱা নাই গতিকে আমি আপোনালোকক অৰ্থাৎ শিক্ষামন্ত্ৰীক ডাঙৰীয়াক আমি এইটোৱে ক'ব বিচাৰোঁ নিশ্চয়কৈ চেনেলৰ মাধ্যম বিচাৰি ল'ব লগা হৈছে প্ৰচাৰ মাধ্যম বিচাৰি ল'ব লগা হৈছে শিক্ষকৰ কাৰণে যি সময়ত শিক্ষা ব্যৱস্থাই আমূল পৰিৱৰ্তন আনিব বুলি শিক্ষা বিভাগে দম্ভালি মাৰিছিল সেই সময়ত কিন্তু এমাহ ধৰি এই বিদ্যালয়খনত তলা ওলমি আছে শিক্ষা বিভাগৰ গাফিলতিৰ বাবে এতিয়া এইসকল গঞা মোৰ সতীৰ্থ দেখাব এইসকল গঞা আৰু এইসকল গঞাৰ ছাত্ৰ-ছাত্ৰী বা অভিভাৱকসকলে এইদৰে ওলাই আহিছে আজি প্ৰচাৰ মাধ্যমৰ জৰিয়তে তেওঁলোকে দাবী জনাবলৈ ওলাই আহিছে মই আপোনাৰ পৰা পোনপটীয়া হৈ জানিম আপুনি এজন অভিভাৱক হিচাপে কি ক'ব এমাহ ধৰি তলা ওলমি আছে ইয়াৰ পৰা কিদৰে কেনেকৈ যাব লগা হ'ল বা কি কাৰণত তলা ওলমি থাকিলে নমস্কাৰ মই আজি বহুদিন ধৰি অৰ্থাৎ ইয়াতে আমাৰ প্ৰবীণ দেৱনাথ ছাৰ আছিল তেখেতে অৱসৰ পোৱাৰ পৰা তাৰপিছত ছেকেণ্ড পোষ্টত আমাৰ বিপিন বৰুৱা ছাৰ আছিল এই দুজন ছাৰৰ বদলি হোৱাৰ পৰাই আমাৰ এই স্কুলখনত বৰ্তমান এজনো শিক্ষক নাই আজি এমাহ ধৰি তালা ওলমি আছে আৰু ল'ৰা ছোৱালীখিনি ড্ৰেছ কৰি কিতাপ ফলিখিনি লৈ আহি ইয়াতে অলপ চাফা চুফা কৰি ছাৰ আহিব বুলি ৰখি 12টামান বজাত আকৌ ইয়াৰ পৰা ৰিটাৰ্ণ হৈ যায় এই দুখৰ বিষয় যে আমি এই স্কুলখনত শিক্ষক কি কাৰণে কিমানজন আছিলে শিক্ষক অহা নাই ইয়াতে বৰ্তমান ইয়াতে আগতে দুজনেই আছিল এই স্কুলত পোষ্ট পোৱা হিচাপে আৰু তাৰপিছত আৰু পিছত 2জন 3জন এনেকৈ আহি বদলি হৈ যায় আমি কমিটিয়ে এই কথাটো আমি নাজানো
হয় নিশ্চয়কৈ শিক্ষা বিভাগৰ এক গভীৰ আৰু এয়া ৰহস্যৰ আছিল বাবে গুৰেশ্বৰৰ এখন বিদ্যালয়ৰ দৃশ্য এইদৰে শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলা দেখিবলৈ পোৱা গৈছে আৰু